हेलो दोस्तों, वेलकम टू माय न्यू चैनल पल्लव क्रिएशन्स। तो दोस्तों আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'ব গৈ আছে, কিয়নো এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় আৰু আজি আমি গৈ আছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনলৈ। दोस्तों बने रहिए वीडियो के साथ, चले वीडियो को स्टार्ट करते हैं। तो दोस्तों আমি গৈ ধেমাজি তিনিআলিত অৱস্থিত আমাৰ আছু অফিচখনলৈ গৈ আছোঁ। এতিয়া আপোনালোকক আছু অফিচৰ ভিতৰ ভাগ অলপ দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনাক দেখাবলৈ লৈছোঁ এয়া হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ স্মৃতি মূৰ্তি, য'ত নেকি আছু অফিচত ফ্ৰণ্টত বনাই থোৱা আছে। এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। তো এতিয়া বলক আছু অফিচৰ ভিতৰ ভাগ চাবলৈ চেষ্টা কৰোঁ। दोस्तों শেষ নহয় কেতিয়া শেষ হ'ব? অলপ বগীবিলৰ এই সুন্দৰ দৃশ্যকে উপভোগ কৰক নে কি কয় দোস্ত? আগলৈ চাই থাকক দোস্ত। আমি এতিয়ালৈ গৈ পোৱা নাই আচল চাব লগা অধিৱেশনলৈ, আছে বহুত দূৰ। দোস্ত অলপ চাই থাকক ভিডিঅ'। দোস্ত গৈ পাৰ হৈ আহিলোঁ ইতিমধ্যে আমি বগীবিল দলং। এতিয়া ইয়াত দেখিবলৈ পাইছে আপোনালোকে দোস্ত চাহৰ বাগান চাহ, যি নেকি হৈছে অসমৰ এক পৰিচয়। চাহ অসমৰ এক বিখ্যাত না, অসম চাহৰ কাৰণে বিখ্যাত, এতিয়া মানে ক'ব বিচাৰিছোঁ দোস্ত। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ না, ভুল হ'ব পাৰে, বেয়া নাপাব। বৰ্তমান আমি আছোঁ দোস্ত বকুল টি ষ্টেটত। এইটো চাওক, বকুল টি ষ্টেটৰ এক সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, আগলৈ চাই থাকক। ইয়াত মানে দোস্ত কথা এটা হ'ল, আমি ইয়াত ৰখিবলৈ নাছিলে, কিন্তু মানে দুৰ্ঘটনাবশতঃ আমাৰ ধেমাজিৰ পৰা যিটো নেকি অহা বাছ, সেইখন মানে টায়াৰ পাংচাৰ হ'ল বোলে, সেইকাৰণে ইফালে বনাই আছে। আমি ইয়াত ৰখি দিব লগা হ'ল দুৰ্ঘটনাবশতঃ। এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিছোঁ বকুল টি ষ্টেট। সেইটো চাওক, আহি আমি দুলীয়াজান পালোগৈহি। এতিয়া আমি দুলীয়াজানত পাতি থকা সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনলৈ সোমাব লৈছোঁ। আপোনালোকে দেখিব পাৰিছে ইয়াত অধিৱেশনত গেটখন দেখাই দিছোঁ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে শোভাযাত্ৰা চলি থকা। ইয়াত আহোম, মিচিং, বড়ো, কছাৰী, নেপালী, কোচ বুলিবলৈ নাই, অসমৰ সকলো জনগোষ্ঠীয় লোকে ইয়াত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে। এতিয়া বৰ্তমান আপোনালোকে দেখি আছে শোভাযাত্ৰাত চাহ জনগোষ্ঠীয় লোকৰ অংশগ্ৰহণ কৰা। আগলৈ আৰু গাইজ ভিডিঅ'টো চাই থাকক। পাৰিও ইমান দীঘল লম্বা লাইন এতিয়াই এয়া হৈছে আছামিজ জনগোষ্ঠীয় লোকৰ কালচাৰেল। এই ভাই নাচ আৰু কমৰ হিলাই নাচ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰা চলি আছে। আৰু এয়া হৈছে সদৌ অসম গুৱাহাটী ছাত্ৰ সন্থাৰ সাংস্কৃতিক শোভাযাত্ৰা। আৰু আপোনালোকে দেখি আছে তাৰ ঠিক পাছতে আহি আছে
যোৰহাট জিলা ছাত্ৰসন্থা তৰফৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা চলি থকা চাইথাৰত ভিডিঅ'টো গাইজ এইটো মিচিং কালচাৰ আৰু এয়া হৈছে আমাৰ সদৌ অসম ধেমাজি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আমি শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰিলোঁ আৰু এনেকৈ গাইজ আমি অলপ নাচি বাগি ফূৰ্তি কৰিলোঁ চাই থাকক গাইজ এয়া আগলৈ দেখি থাকক দেখাই দিছোঁ আৰু এনেকৈ বন্ধুসকল আপোনালোকে শোভাযাত্ৰা নাচি বাগি ফূৰ্তি কৰা দেখিবলৈ পাইছে আমাৰ ধেমাজি জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা শোভাযাত্ৰা চাই থাকক বন্ধুসকল এনজয় কৰক বন্ধুসকল শোভাযাত্ৰা শেষ হৈ আমি আহি পালোঁ এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ তৰফত দুলীয়াজান অধিৱেশন গেটলৈ সোমাই আহিলোঁ আমি অলপ শোভাযাত্ৰা কিছুমান দেখোন অলপ বহুত ভাগৰো লাগিলে তো এতিয়া আমি অলপ ৰেষ্ট হৈ লওঁ গৈ আছোঁ বন্ধুসকল সেই দোস্ত চাওক ইমান ধুনীয়াকৈ সজাই পৰাই বনোৱা দেখা গৈছে গেটখন লিখা আছে আমি 81 নাৱৰে যাত্ৰী সদৌ অসম ছাত্ৰ সন্থাৰ 17শ দুলীয়াজান অধিৱেশন 2020 এতিয়া আমি সোমাই আহিলোঁ সাংস্কৃতিক সন্ধ্যাৰ মঞ্চলৈ এয়া চাওক বন্ধুসকল কি ধুনীয়াকৈ সজাই দেখা গৈছে ধুনীয়া এয়া বৰ্তমান দুলীয়াজান অৱস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনত আমি সোমাই আহিছোঁ সাংস্কৃতিক সন্ধিয়ালৈ তো এয়া আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ব্ৰ এয়া কি এক সুন্দৰ পৰিৱেশ কি ধুনীয়া চাওক কি ধুনীয়াকৈ বুজাইছে পঢ়াইছে মই এই দুটা ফুৰি লওঁ অলপ এই সুন্দৰ পৰিৱেশ চাওক জনগোষ্ঠীয় সাংস্কৃতিক দল শিশু জনগোষ্ঠীয় সাংস্কৃতিক দল টাই আহোম লোকনৃত্য দেৱী জনগোষ্ঠীয় সাংস্কৃতিক দল মেচ কছাৰী জনগোষ্ঠীয় সাংস্কৃতিক দল চাহ জনজাতীয় সাংস্কৃতিক দল ফুলকাল নৃত্য তুমাৰ কছাৰী কলাগুৰি নৃত্য চেউ নৃত্য নগা জনগোষ্ঠীয় সাংস্কৃতিক দল মিচিং জনগোষ্ঠীয় সাংস্কৃতিক দল দোস্ত যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব লগতে চেনেলটো গাইজ ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আপোনালোকৰ ওচৰত এনেকৈ ভাল ভাল ভিডিঅ' আনি থাকিব পাৰোঁ তাৰে আশা ৰাখিছোঁ গাইজ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ তো বাই বাই